সুপ্ৰভাত সকলোকে। চক গৰমৰ কাৰণে ৰাস্তাত মানুহ নাহে। আগতে গোটেই ৰাস্তাটো মৰ্ণিং ৱাক কৰা মানুহেৰে ভৰি থাকে, কিন্তু বৰ্তমান এনেকুৱা হৈছে, এতিয়া 5:30 বাজিছে, অলপ ৰ'দো ওলাইছে, ৰ'দ আৰু সেইকাৰণে মানুহ একদম নাই ৰাস্তাত। এতিয়া গছ গছনিয়ে হৈছে জীয়াই থকাৰ একমাত্ৰ সম্বল, আৰু আমি সকলোৱে এতিয়া প্ৰকৃতিক ৰক্ষা কৰাৰ কথাটো নিশ্চয় উপলব্ধি কৰিছোঁ। আমাৰ এই সৰু বাগিচাখন দেখিছেনে? বেছি একো নাই, কিন্তু তথাপিতো এইখিনি লৈয়ে এয়া ভাতকেৰেলা লাগিছে। এটা দুটাকৈ লাগিবলৈ লৈছে, আৰু সেইকেইটাকে আমি চাই থাকোঁ। এয়া চাওক, এইটো এটা কলি। এইখিনি লৈয়ে আমি মানে সুখী হৈ থাকিব বিচাৰোঁ। প্ৰতিটো ৰাতিপুৱাই গোটেইখিনি ধুনীয়াকৈ চাওঁ। আৰু নেমু জোপাও লাগিছে, দুটামান পকিছে। এওঁ কৈছে নেমু দুটামান পাৰি লওঁ ৰ'বা। তাৰপিছত ফুলখিনি এটা দুটাকৈ ফুলিবলৈ লৈছে। তুলসীজোপা লহপহকৈ বাঢ়িছে, আৰু ৰাতিপুৱা উঠি আমি মৰ্ণিং ৱাক কৰাৰ লগে লগে প্ৰাতঃভ্ৰমণ যিখিনি, সেইখিনি সমাপ্ত কৰিয়েই এইখিনি ধুনীয়াকৈ অকণমান যত্ন লওঁ। তাৰপিছত অন্য কাম বনত লাগি যাওঁ। আচলতে এই যে গছ গছনি যিখিনি ঘৰতে থাকে, সেইখিনিক আপডাল কৰি থাকিলে সেইখিনিও যেন মনৰ কথা বুজি পায়, এনেকুৱা লাগে। সেইকাৰণে আগতে সাধুকথাবিলাকত যে গছে কথা কৈছিল, গছে কথা কোৱাৰো এটা কাৰণ আছে, কাৰণ গছৰ লগত আমাৰ এটা একাত্ম সম্পৰ্ক গঢ়ি উঠে। গছৰো থাকে আত্মীয়তা, আৰু বহুতে সেইকাৰণে গছৰ লগতো কথা পাতে। নিজৰ ঘৰৰ প্ৰতিজোপা গছ লতিকাৰ সৈতে মানুহৰ এটা একাত্ম সম্পৰ্ক গঢ়ি উঠে। গছজোপাই অকণমান দুখ পালে বেয়া লাগে, গছজোপা অকণমান সেমেকি গ'লে দুখ লাগে। নেমু দুটা পাৰিলে। আজিৰ কাৰণে ইমানখিনিয়ে। সুপ্ৰভাত।